পহিলা বহাগ বিশেষ পাৰ্ট 2 ভিডিঅ' যেনে তেনে আপলোড কৰিব পাৰিছোঁ দেই। এডিটটো যে কৰি এটালো, সেই কৃষ্ণ ভগৱান ধন্য, মই ধন্য। বহাগটো বাদেই দিছোঁ, জেঠৰে আধা দিন গ'ল। চাইকিয়া মোৰ ফালে। আৰু এয়া যে দেখিলে খাতাত চাইন কৰি থকা আমাৰ আইদেউৱে, তাৰ মানে আমাৰ ঘৰলৈ আলহী আহিলে এনেকৈ চাইন কৰিব লাগে দেই ৰাইজ বুলি নাভাবিব। আচলতে সেয়া আছিল আমাৰ ঘৰত এটা অনুষ্ঠান, গতিকে প্ৰত্যেকেই আহি নাম সেনেকৈ এণ্ট্ৰি কৰাব লগা হৈছিল। আৰু সেইদিনা আমাৰ মন্দিপা বাইদেউ অহাত লেট কৰিছিল। পাৰ্ট 1 ভিডিঅ'টো চাইছে যদিতো গম পাইছেই, আৰু যদিহে চোৱা নাই তেন্তে খুচৰি মুচৰি চাব আৰু অলপ। চাহ খুৱাই চাহ খাইছিল, জলপান খুৱাই জলপান খাইছিল, আৰু বিহুৰ বতৰ আছিল যিহেতু আমাৰ আহোমৰ ঘৰত সেই বগা ভাগি থাকেই নহয়। গম পাইছে ন কি? আলহীক খুৱাই বুৱাই কাম বন কৰি আজৰি হৈ আমিও অলপ টাচ আপ কৰি ওলাই দিছিলোঁ। আচলতে সেইদিনা কেৱল আমাৰ ঘৰতে সম্বৰ্ধনা অনুষ্ঠান নাছিল, অঞ্চলটোৰ আৰু কেইজনমান ব্যক্তিৰ ঘৰতো আমি এনেকৈ যাব লগা হৈছিল। আমি কেৱল অসম সাহিত্য সভাৰ তৰফৰ পৰাই নহয়, সদৌ অসম কবি সন্মিলনৰ তৰফৰ পৰা সম্বৰ্ধনা পত্ৰও প্ৰেৰণ কৰি আছোঁ। দুটা অনুষ্ঠান একেলগতে। প্ৰত্যেকৰ ঘৰতে মই ভিডিঅ' নকৰিলোঁ, কাৰণ লাজ ৰাইজ, লাজ। আৰু তাতোতকৈ ডাঙৰ হ'ল এলাহ। দেখিছেই নহয়, বহাগৰ ভিডিঅ' আপলোড কৰিছোঁ এই জেঠ মাহৰ আধাত। যেতিয়াই চান্স পাইছিলোঁ আমি তেতিয়াই পুৰা গোটেইবিলাকে নাচিব লাগি গৈছিলোঁ ৰাস্তাত। এই ভিডিঅ'টোৱে মোৰ বিশেষ এগৰাকীক চিনাকি কৰাই দিছোঁ। সেয়া হ'ল বাইদেউগৰাকী, মোৰ স্কুলীয়া জীৱনৰ প্ৰথম শিক্ষক। মাৰ পিছতে যদি কোনোবা আছিল তেন্তে আছিল তেওঁ। বাইদেউ মোক কৈ আছিল যে সুমন ফটোকপি লৈ, তোৰ লগত মোৰ আজিলৈকে ফটোকপিও নাই। কিন্তু ফটো তুলিব লওঁতে ভিডিঅ'হে হ'ল, ফটো উঠাই নহ'ল। পিছে মই ভালেই পালোঁ বাৰু, এনেকৈ সাঁচি ৰাখিব পাৰিলোঁ। বাৰু আজিৰ ভিডিঅ'ত ইমানেই। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। পুনৰ এটা নতুন ভিডিঅ' লৈ সোনকালে আপোনালোকৰ মাজলৈ আহিবলৈ চেষ্টা কৰিম। তেতিয়ালৈ ভালে থাকিব, বাই। ৰ'ব মোক নচোৱা, ভিডিঅ' অলপ আগবঢ়াইছে, সেয়া চাই ল'ব। সুমনক নাচিব কৈছে, সুমন আহা।